हेलो नमस्कार मरमर बंधु बान्धवीসকল पुनर्बार स्वागत জানাইছো মোৰ ইউটিউব চেনেললৈ আশা কৰো আপোনালোক সকলে ভালে আছে আৰু মোৰ ভিডিও দিব পৰা নাছিল ইমান দিনে কাৰণ মোৰ মোবাইলটো হেৰাইছিল আৰু পইচাৰ অলপ অভাৱৰ কাৰণে মোবাইলটো কিনিব পৰা নাছিল তো এতিয়া ভাবিছো সপ্তাহত এটাকে ভিডিও দিয়া কৰিম ছয়গাঁও কুকুৰমাৰা জুবিন দাক মাতিছে তো আজি জুবিন দাক চাব যাব ওলাইছো আৰু জুবিন দাৰ লগতে মোৰ ইউটিউব চেনেলটোত আজিৰ পৰা সপ্তাহত এটাকে ভিডিও দিয়া আৰম্ভ কৰিম তো মোৰ ভিডিওটো শেষলৈকে চাই হিৰণ্যদাকে ফুলাম জাপিৰে সম্বৰ্ধনা জনাবলৈ আমি হিৰণ্যদাক অনুৰোধ জনাই বাপৰে কি মানুহ হৈছে বা চাৰিওফালে চাওঁ নহৰু ক্লাবৰ সন্মানীয় মুখ্য উপদেষ্টা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সদস্য আমাৰ ছয়গাঁও অঞ্চলৰ যুৱবন্ধু মান্যবৰ হিৰণ্যদাস ডাঙৰীয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হওক বিভিন্ন প্ৰান্তৰ পৰা হওক আৰু বিহুৰ মাজতে লগ পালো এজন ছাৰক আৰু লগতে মোৰ এজনী বান্ধৱীকো লগ পালো য'ত ডিউটি পৰিছে সিহঁতে বহুত ভাল লাগিলে ভিডিঅ' বনাওঁতে মোবাইল পৰি যাওঁ তথাপি অলপমান নকৰা কথা থাকিব নোৱাৰি ডেন্সো কৰিলোঁ ইয়া আলি গানটোৰে জুবিন দাই প্ৰগ্ৰেম শেষ কৰিলে আৰু আমিও কি জুবিন দা যেতিয়া ওলাই আহিল তেতিয়া আমিও ওলাই আহিলোঁ কিন্তু লগ নাপালোঁ ডাইৰেক্ট ষ্টেজৰ পৰাই গাত উঠিলে গুড মৰ্ণিং এতিয়া সাৰ পাইছোঁ ৰাতি বিহু চাই আহি ৰাতি জুবিন দাক চাই আহি ঘৰ পাওঁতে 4টামান বাজিলে তাৰপিছত আহি আৰু গা চা ধুই পেলাই শুওঁতে আৰু দেৰি হ'ল তো এতিয়া 8টামান বাজি গ'ল উঠিব একদম ইচ্ছা নাছিলে কিন্তু উপায় নাই ডিউটি আছে যাব লাগিবই তো ভাবিলোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ৰাতি বহুত ভাল লাগিলে ইমান মানুহ হৈছে ইমান মানুহ ভিডিঅ'টোতো দেখাই পাইছে বহুত মানুহ হৈছে তো ইমান ওচৰৰ পৰা চাব নাপালোঁ কিন্তু দূৰত আছোঁ বহুত ভাল লাগিছে তো ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব বাই